হয়, এয়া হ'ল শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ, ঐতিহ্যমণ্ডিত বৈষ্ণৱপীঠ। ইয়াত কেৱল বিষ্ণু বাসুদেৱৰ উপাসনা হয়, কোনো দেৱ দেৱী ইয়াত উপাস্য দেৱতা নহয়, একমাত্ৰ বিষ্ণু বাসুদেৱী। আৰু এয়া হ'ল মহাপুৰুষীয়া আমাৰ নৰোৱা সত্ৰৰ বংশ, বৰদোৱাৰ আমাৰ অৰিজিন। আৰু ইয়াতে মানুহৰ এটা বিশ্বাস আছে, অপুত্ৰকৰ পুত্ৰ নিধনিৰ ধন। গতিকে অপুত্ৰসকলে বাসুদেৱ সেৱা লৈ পেলাই পুত্ৰ লাভ কৰা নজিৰ আছে। আৰু এয়া হ'ল একমাত্ৰ বিশ্বাস। আৰু বসুদেৱ গৃহে জ্ঞাত, বাসুদেৱ নামে খ্যাত। বসুদেৱৰ গৃহত শ্ৰীকৃষ্ণই যিটো ৰূপেৰে জন্ম লৈছে চতুৰ্ভুজ, সেই ৰূপেই মূৰ্তি ইয়াত আমাৰ প্ৰতিষ্ঠিত। আৰু কথিত আছে যে কুণ্ডিলত যেতিয়া ৰুক্মিণীয়ে কৃষ্ণক পাবৰ বাবে যিভাগ মূৰ্তি পূজা কৰিছিলে, সেই ভাগ মূৰ্তিয়ে এই ভাগ বুলি কথিত আছে। আৰু চুতীয়া ৰজা আপোনাৰ লক্ষ্মীনাৰায়ণ সিংহই আমাৰ উপৰিপুৰুষক এই মূৰ্তিভাগ 1200 পৰা 1400 খ্ৰীষ্টাব্দৰ ভিতৰতে আমাৰ উপৰিপুৰুষক দান দি গৈছে। আৰু তেতিয়াৰ পৰা আমাৰ উপৰিপুৰুষে এই ভাগ প্ৰতিপাল কৰি আজি অৱস্থা পোৱাইছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক যে এই যিটো কৰোণা কাল চলি আছে